আজি আমাৰ অসমত শিক্ষকৰো সমস্যা নাই। কালি যদি শিক্ষকসকলে নিজৰ ভিতৰত বহি কয় যে আমি সব স্কুলত তিনিজন শিক্ষক গুচি যাম, অসমততো কোনো শিক্ষকৰ সমস্যা নাই। আজি অসমত শিক্ষকৰ সমস্যা ক'ত? শিক্ষক বহুত, স্কুল বহুত, কিন্তু সকলোৱে একেখন স্কুলতে বহি থাকিব খোজে। আজি শিক্ষামন্ত্ৰীয়ে আপোনালোকক বদলিৰ আশ্বাস দিবলগীয়া হৈছে। তাৰ কাৰণ কি? যে তাৰ মানে আমি নিজৰ কমফৰ্ট জোনৰ পৰাই আমি সব কাম কৰি থাকিব খোজো। যদি সকলোৱে কমফৰ্ট জোনত থাকে, হাফলং পাহাৰত গৈ শিক্ষা কোনে দিব? কাৰ্বি আলং পাহাৰত গৈ শিক্ষা কোনে দিব? ধুবুৰী গোৱালপাৰাৰ চৰত গৈ শিক্ষা কোনে দিব? তেতিয়াহ'লে আমি কি কৰিব লাগিব? যে টেটু বন্ধ, মেৰিটৰ ওপৰতো নিযুক্তি বন্ধ, সেই গাঁৱৰে যিজন মেট্ৰিক ফেইলে হওক পাছ হওক তেওঁকে আমি শিক্ষক হিচাপে নিযুক্তি দিব লাগিব। তাৰ মানে মেধাৰ ভিত্তিত নিযুক্তি নোহোৱা হ'ব, টেটৰ ভিত্তিতো নিযুক্তি নোহোৱা হ'ব। সমগ্ৰ পৃথিৱীত যিমান ভাল ব্যৱস্থা প্ৰৱৰ্তন হ'ল, যি ব্যৱস্থাৰ ফলত মই শিক্ষয়িত্ৰী হলো, সেই ব্যৱস্থাটোকে নোহোৱা কৰি দিব লাগিব। আজি যদি আমি কওঁ যে ছাৰ মোৰ ধুবুৰীত নাথাকো, মোৰ পৰিবাৰ ইয়াত থাকে, মোৰ আজি প্ৰেগনেন্ট হৈছো, সব ভাল, ব্যক্তিগত সমস্যাবিলাকক কোনেও না নকয়, কিন্তু লাষ্টত গৈ কোনোবা এজনটো ধুবুৰীত থাকিব লাগিব যোনে স্কুলত শিক্ষকতা কৰিব। তাৰ মানে আমি টেট বন্ধ কৰিব লাগিব, মেৰিটৰ নিযুক্তি বন্ধ কৰিব লাগিব। লাষ্টত গৈ আমি সিদ্ধান্ত ল'ব লাগিব যে ধুবুৰীৰ যিখন গাঁৱত LP স্কুল আছে, সেইখন গাঁৱৰে ক্লাছ 10, 11, 12 পঢ়া যিকোনো এজন মানুহক শিক্ষক হিচাপে নিযুক্তি কৰি দিয়ক। তেতিয়াতো মই চাকৰি নাপাওঁ, মইতো সদায় নিবনুৱাই হৈ থাকিব লাগিব। সেইকাৰণে মই ভাবো যে আমাৰ পৰিৱৰ্তিত অসমখনত পৰিৱৰ্তিত মানসিকতাৰ আমাক খুবেই প্ৰয়োজন।